বাংলা আছে, হিন্দী আছে, মাৰাঠী আছে, গুজৰাটী আছে, যিমানখিনি মানে ভাষা থাকিব লাগে আমাৰ ৱৰ্ল্ডৰ প্ৰায় মানে স্বীকৃতিপ্ৰাপ্ত ভাষা সেইখিনি ভাষা ইয়াত লিপিবদ্ধ আছে। আৰু আমি কি কৰিছোঁ, অসমীয়া মানুহ আমি অসমীয়াটোকে হেৰি কৰিব লাগিব। আমি অসমীয়া সকলোৱে অসমীয়াতে জানো, ইয়াত অসমীয়াতে আমি চিলেকশ্যন কৰিব পাৰোঁ এনেকৈ যিটো লেংগুৱেজ বিচাৰে। আৰু ভাগৱতৰ গোটেই কাহিনীটো সংস্কৃতৰ পৰা আহিছে আৰু সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ হৈছে। প্ৰথমতে সংস্কৃততে আমি এই ভাগৱত পাঠ কৰাৰ আগত মানে সংস্কৃতৰ এটা শ্লোক সেই শ্লোকটো প্ৰথমতে সংস্কৃততে শুনি লওঁ। এইটো চাউণ্ডটো ডাঙৰ কৰিব পাৰি, সৰু কৰিব পাৰি। এতিয়া ডাঙৰ কৰি দিছোঁ। এইটো সংস্কৃতৰ প্ৰথম ভাগৱত পাঠ কৰা হ'ব, এই শ্লোকভাগ কয় সংস্কৃততে কয়। আৰু আমি এতিয়া ইয়াত চিলেকশ্যন কৰিলোঁ আছামিছত চিলেকশ্যন কৰি আমি এই ভাগৱত প্ৰেছ পাল্টি নকৰাকৈ কণ্টিনিউৱাছ কৰিম। কিন্তু ভাগৱতৰ 18টা অধ্যায় আছে, প্ৰথম স্কন্ধৰ 18টা অধ্যায়। ইয়াত এইটো 1 নম্বৰ 2 নম্বৰ কেনেকৈ কৈছোঁ। আৰু আমি প্ৰেছটো পাল্টি নকৰাকৈ আমি কণ্টিনিউৱাছ শুনিব পাৰিম। সঞ্জয় ধৰ্মভূমি আমি যুদ্ধমান মোৰ শতপুত্ৰ সকলে কি কৰি আছে? সঞ্জয় কলে, পাণ্ডৱ সেনাৰ ব্যূহ ৰচনা দেখা পাই ৰজা দুৰ্যোধনে আচাৰ্য দ্ৰোণৰ ওচৰলৈ গৈ এইদৰে কলে, হে আচাৰ্য, আপোনাৰ প্ৰিয় শিষ্য ভগৱানৰ ভগৱান আছে শ্লোক আমি যিখিনি বুজি পাওঁ সেইবিলাক টাচ কৰি দিলে নিজৰ নিজৰ ভাষাত মানে আমি শুনিব পাৰিম। মহাৰথীসকল আছে আৰু আছে ধৃষ্টকেতু, চেকিতান, মহাপৰাক্ৰমী কাশীৰাজ, পুৰুজিত আৰু কুন্তিভোজ, এই দুয়োভাত